তো কি খবৰ গাইজ, আজি লক্ষী পূজা বুলি সকলোৱে জানে, সন্ধিয়া হৈ আছে। তো আজি সেৱা কৰিব লাগিব ভগৱানক, মানে আজি লক্ষ্মী মা আজি আহিব লাগিব নহয়, তেতিয়াহে পইচা চইচা আহিব আৰু নে কি কয়। তো আমাৰ আচলতে আমাৰ লক্ষী পূজা এইফালে সৰু সুৰাকৈ পাতি আছোঁ আৰু এতিয়া আৰু ধূপ চাকি জ্বলাই আছোঁ। চাকি জ্বলোৱা হৈ গ'ল, কাৰণ মই টাউনলৈ ওলাই গৈছিলোঁ অলপমান, সেইকাৰণে অহা অলপ দেৰি হৈ গ'ল আৰু। তো চাকি জ্বলাই হৈ গ'ল আৰু আচলতে আমাৰ এনেকৈ হয় আৰু আমি এনেকৈ দেখিছেনে, আমাৰ বাঁহটো পুতি লৈছোঁ, বাঁহৰ ওপৰত আমি ইয়াত চাকি গছ লগাওঁ। আমি সদায় ৰেগুলাৰ লগাওঁ। আমাৰ মণিপুৰী মানুহখিনিয়ে দেৱালী যোৱালৈকে আমি মানে বাঁহৰ সেইটোত আমি চাকি ৰেগুলাৰ লগাওঁ, মানে সন্ধিয়া সময়ত আৰু, মানে আজি লগাইছোঁ বুলি নহয়, সদায় আৰু লাগি থাকে আৰু এক মাহ ধৰি মানে। এইফালে দেখিছেনে, আমাৰ ঘৰত একদম মথনিৰ পৰা ৰৈয়ে আছে সৰু সৰু টিকলি লক্ষ্মী মা দুগৰাকী। তো এহেঁতি একদম ৰাথনিৰ পৰা ৰৈ আছে, একদম কাপোৰ চাপোৰ পিন্ধি ৰেডি একদম আমাৰ ঘৰত। কি ওঠৰ লিপষ্টিক লগালে নে দেখাবি আকৌ এইফালে মোৰ ওচৰলৈ দেখাই দে আকৌ, তোৰ লিপষ্টিকটো দেখাই দে, তোৰটো দেখাই দে, হাতত দেখাই দে, এতিয়া হাতটো দেখাই দে ভালকৈ, এনেকৈ দেখাই দে, দুটাই ভালকৈ দেখাই দে, ভৰিটো। আৰু ইফালে এইটো কি কোনে লগাই দিলে কৈ দে কিবা কিবি। তোমাৰ মামাই লগাই দিলে, আৰু তোমাক কোনে লগাই দিলে? অ' আজি কি পূজা? লক্ষ্মী পূজা। আজি এতিয়া ডান্স এটা মাৰি দিয়া ধুনীয়াকৈ, দুটাই অকণমান আগলৈ যোৱা। মাৰা। ধুনীয়াকৈ নাচি দিয়া। ভিডিঅ'টো আজিলৈ ইমান থাকক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিবা। মোৰ ওচৰত দেখিছেনে এই টিকলি ছোৱালী দুজনী পূৰা আজি একদম পূৰা ফূৰ্তি কৰি আছে। ভিডিঅ'টো দীঘলকৈ বনোৱা নাই আচলতে, মানে মোৰ অহাও দেৰি হৈ গ'ল, আৰু সেইকাৰণে সিহঁতৰ দুটাকে দেখাই দিলোঁ আৰু ভিডিঅ'টোতে। এটা লাইক কৰি দিব লক্ষী পূজা বুলি। আৰু আজি কি পূজা? লক্ষ্মী পূজা। এতিয়া মোক চুমা এটা দিয়া আকৌ। ভিডিঅ'টো ইমান থাকক, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব, আৰু আপোনালোকক অন্য এটা ভিডিঅ'তে লগ পাম। মৰম দি যাব, ছাপোৰ্ট কৰি যাব, আৰু মোৰ চেনেলটো চাই যাব সদায়।